1973 চনত অসমলৈ অহা এই ভাৰতলৈ অহা এই শিলাদিত্যই অসমীয়াৰ সংজ্ঞা দিছে। ই নিজকে অসমীয়া বুলি কৈছে। এতিয়া কথাটো হ'লে 73 চনত অহা শিলাদিত্য বঙালে তো আমাক কি অসমীয়া শিকাব নেকি যে আমি কোন হয় কি হয়? সি কৈছে ইয়াত গৰীয়া মৰীয়া দেশী একো নাই। তই আহিছিলি কেতিয়া এই শিলাদিত্য? তই 73 চনত অহা এটা বঙালীহে। তই কি অসমীয়াক অসমীয়া শিকাবি? শুনি ল এটা কথা, একদম মাইণ্ডেড মিষ্টাৰ শিলাদিত্য। একা বেকাকে কোৱাৰ অভ্যাস নাই। তই যোনেই হওক, মই তোক স্পষ্টকৈ তই বুলি কৈছোঁ। মানুহে হয়তো মোক বেয়া পাব, ইমান ডাঙৰ মানুহজনক তই কিয় কৈছ? কৈছে যি যিমানৰ মানুহ তাক সিমানতে থাকিব দিব লাগে। ঠেং টামনিয়ে যাব নোৱাৰা মানুহ এই হিটাৰৰ মূৰে যাবলৈ চেষ্টা কৰ। একদম কৈ দিছোঁ শুন, এনেই আল বাল এই সামাজিক মাধ্যমখনত বকি নাথাকিবি। তোৰ লেখীয়া বঙালী, তোৰ লেখীয়া বঙালী বহুত দেখিছোঁ, বহুত আহিলে বহুত গ'ল। এনেই অসমীয়াৰ মাজত সোমাই এই অসমীয়াৰ মাজত তই কি কৈছিলি? ৰঙালী বিহু পেটটো কাটি দিলে বঙালী বিহু হৈ যায়। আৰু কি কৈছিলি? বাংলা আমাৰ মাতৃভাষা আৰু অসমীয়া আমাৰ ধাতৃভাষা। আৰু তই অসমীয়া শিকাবি আমাক? য'তে যি বকি থাকিবি। ভুলতো এইফালে নাহিবি। আহিবতো পাৰিবি, মই অহা মানে নাই, অহা যোৱা মানে নাই, কিন্তু আহিলে ৰঙা হৈ যাবি। মানে বেলেগ নহয়, গাল। তই মুছলমান মানুহক অসমীয়া শিকাবি, কোন অসমীয়া কোন হেৰি তই চাৰ্টিফিকেট দিবি? ননচেন্স।